হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। আজি মই আলোচনা কৰিম আপোনাৰ আগত শিশুটি কেনেকৈ পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ ৰাখিব পাৰি আৰু শিশুটিক কেনেধৰণৰ সাজ কাপোৰ পিন্ধাব লাগে আৰু কি তেলেৰে মালিচ কৰিব লাগে আৰু ঠাণ্ডা পানীয়ে গা ধুৱাব লাগে নে গৰম পানীয়ে গা ধুৱাব লাগে আৰু কেনেধৰণৰ খাদ্য শিশুক খুৱাব লাগে ইত্যাদি ইত্যাদি। আগৰ ভিডিঅ'টোত মই আপোনালোকৰ আগত আলোচনা কৰিছিলোঁ শিশুটি জন্ম হোৱাৰ পাছত কি খুৱাব লাগে, কেনেদৰে ৰাখিব লাগে ইত্যাদি। তো বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটোত যদি আপুনি নতুনকৈ ভিজিট কৰিছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। বন্ধুসকল, নৱজাত শিশু এটি পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাটো প্ৰতিগৰাকী মাতৃৰে কৰ্তব্য। কিন্তু সেই বুলিয়ে জন্মৰ লগে লগে শিশুটিক পানীত জুবুৰিয়াই গা ধুৱাব নালাগে। প্ৰকৃততে জন্মৰ প্ৰথম 7 দিনলৈ শিশুটিক গা নোধোৱালেও হয়। বিশেষকৈ নৱজাত শিশুটিৰ ওজন যদি 2.5 কেজিৰ কম হয় তেনেহ'লে গা ধুৱালে উপকাৰ হোৱাতকৈ অপকাৰহে হ'ব পাৰে। নৱজাতক শিশুটিৰ প্ৰথম 7 দিনলৈ গা কোমল কাপোৰ বা পৰিষ্কাৰ কপাহ তিয়াই গাটো মচি দিলেই হয়। তিতা কাপোৰেৰে গাটো মচি দি তাৰ পিছত শুকান পৰিষ্কাৰ কোমল কাপোৰেৰে গাটো মচি দিব লাগে। 7 দিনৰ পিছৰ পৰাহে গা ধুৱাবলৈ আৰম্ভ কৰা দৰকাৰ। শিশুটি জন্মৰ পিছতে প্ৰথম 2ৰ পৰা 4 সপ্তাহলৈ কেঁচুৱাৰ গাত কোনো ধৰণৰ তেল সানিব নালাগে। সেই অৱস্থাত কেঁচুৱাৰ ছালত সেইবিলাক তেলে উপকাৰ কৰাতকৈ অপকাৰহে কৰিব পাৰে। জন্মৰ পিছতে শিশুটিক কোনো অৱস্থাতে ঠাণ্ডা লাগিবলৈ দিব নালাগে। নৱজাতকৰ গাটো গৰম কৰি ৰখাটো ব্যৱস্থা কৰাৰ অতি প্ৰয়োজনীয়। শীতকালত জন্ম হোৱা শিশু ৰখা কোঠাটো গৰম কৰি ৰাখিব লাগে বা হিটাৰ আৰু কয়লাৰ চোলা আদি ব্যৱহাৰ কৰা উপযোগী। গৰমকালি কেঁচুৱাক ঠাণ্ডা পানীৰে গা ধুৱাব নালাগে, কিন্তু শীতকালত সামান্য গৰম পানীৰেহে কেঁচুৱাটিক গা ধুৱাব লাগে। গা ধুৱাবলৈ ব্যৱহাৰ কৰা গৰম পানীৰে শিশুটিৰ কোমলীয়া ছালত যাতে কোনো ধৰণৰ অপকাৰ নকৰে তাৰ প্ৰতি মাক সাৱধান হোৱাটো উচিত। শিশুটিক গা ধুৱাওঁতে বেবী চ'পহে ব্যৱহাৰ কৰিব। শিশুটি শৌচ প্ৰস্ৰাৱ কৰাৰ পাছত ভালদৰে পৰিষ্কাৰ কৰি ৰখা উচিত। গা ধুওৱাৰ সময়ত শিশুৰ কাণত যাতে অকমানো পানী নোসোমায় তাৰ প্ৰতি মাক সাৱধান হোৱাটো উচিত। তেনেদৰে শিশুৰ নাভিত যাতে মলি জমা নহয় তাৰ প্ৰতিও সাৱধান হ'ব লাগে। কিন্তু নাভিৰ মলি চফা কৰিবলৈ গৈ নাভিটো জোৰেৰে ঘঁহি দিব নালাগে। নাভিত কোনো ধৰণৰ দ্ৰব্য সানিবও নালাগে। গা ধুওৱাৰ সময়ত মুখ আৰু মূৰটো আগতে ধুৱাব, কাৰণ এই অংশতকৈ শৰীৰৰ বাকী অংশবোৰ বেছি লেতেৰা হয়। মূৰৰ মলি পৰিষ্কাৰ কৰাৰ বাবে বেবী শ্বেম্পু ব্যৱহাৰ কৰিব পাৰে। মূৰত মলি জমা হ'বলৈ দিব নালাগে। বেছিকৈ মলি জমা হ'লে শিশুৰ মূৰত খজুৱতি আৰু ঘাঁ হ'ব পাৰে। গা ধুওৱাৰ পিছত শুকান পৰিষ্কাৰ কাপোৰেৰে ভালকৈ গাটো মচি দিব লাগে। এতিয়া জানো আহক শিশুটিক কেনেদৰে তেল মালিচ কৰিব লাগে। শিশুটিক মালিচ দিয়াৰ ক্ষেত্ৰত কিছু মত দৈধ্যতা থাকিলেও অভিজ্ঞ লোকৰ দ্বাৰা বিজ্ঞানসন্মতভাৱে মালিচ কৰাৰ উপকাৰিতা সম্পৰ্কে কাৰো দ্বিমত নাই। শিশুক তেল মালিচ কৰিব খুজিলে কোনো অভিজ্ঞ লোকৰ পৰা ভালদৰে শিকি লোৱাটো উচিত। অনভিজ্ঞ অৰ্থাৎ নজনা নুশুনা মানুহে যধে মধে মালিচ কৰিলে উপকাৰ হোৱাতকৈ শিশুটিৰ অপকাৰ হোৱাৰহে আশংকা থাকে। তেনেদৰে শিশুৰ শৰীৰত তেল সানি ৰ'দত শুৱাই ৰখাৰো কোনো যুক্তি নাই। পুৱা কোমল ৰ'দত শিশুক এনেই কিছু সময় ৰাখিব লাগে। ৰ'দত থ'লে সাৱধান হ'ব যাতে শিশুৰ মুখ আৰু মূৰত ৰ'দ নালাগে। গৰমৰ দিনত শিশুক ৰ'দত শুৱাব নালাগে। গাত সানিবলৈ বা মালিচ কৰিবলৈ দামী দামী কোম্পানীৰ তেল কিনাৰো কোনো যুক্তি নাই। শিশুৰ নাক আৰু কাণত তেল দিব নালাগে। শিশুৱে সঘনাই পেচাব কৰে, সেয়ে সঘনাই চাই থাকি নেপকিনবিলাক সলাই থাকিব লাগে। শুৱাই থোৱা বিচনাৰ কাপোৰ কানিও তিতি গ'লে সঘনাই সলনি কৰিব লাগে।
চাবোন দি ভালদৰে খচি নেপকিনবোৰ নিয়মীয়াকৈ সদায় ধুব লাগে। তেনেদৰে শিশুৰ পিন্ধা কাপোৰ, বিচনা চাদৰ আদিও চাবোন দি ভালদৰে ধুব। চাব যাতে ধোৱা কাপোৰত চাবোন থাকি নাযায়। কাপোৰত থাকি যোৱা চাবোনৰ কণিকাই শিশুৰ কোমলীয়া ছাল নষ্ট কৰিব পাৰে। উতলা গৰম পানীত কপাহ তিয়াই ঢাকোন দিয়া পাত্ৰত থৈ দিব লাগে। সেই কপাহেৰে নেপকিন সলনি কৰাৰ সময়ত প্ৰস্ৰাৱ পায়খানাত লেতেৰা হোৱা অংশবিলাক মুচি পুনৰ শুকান কাপোৰেৰে মুচি পেলাব লাগে। তেনে কৰিলে সংক্ৰমণৰ আশংকা কমে। ঠাণ্ডাৰ দিনত শিশুক ভালদৰে গৰম কাপোৰেৰে মেৰিয়াই ঠাণ্ডা লাগিব নোৱাৰাকৈ ৰাখিব লাগে। কিন্তু গৰমৰ দিনত শিশুৰ দেহাটো খোলাকৈহে ৰাখিব লাগে। গৰমৰ দিনত শিশুক হঠাতে যেনি তেনি বাহিৰলৈ উলিয়াই নিব নালাগে। বাহিৰলৈ নিব লগা হ'লে মূৰত স্কাৰ্ফ আদিৰে ঢাকি লৈ যাব লাগে। তেনেদৰে গৰমৰ দিনত আপোনাৰ শিশুটি ৰখা কোঠাটো যথাসম্ভৱ শীতল কৰি ৰখাৰ ব্যৱস্থা কৰিব লাগে। শিশুটিক সদায় পাতল কপাহী সূতাৰ কাপোৰে পিন্ধাব লাগে। শিশুৰ গাত পাউডাৰ সানিব পাৰে। অৱশ্যে বেবী পাউডাৰহে সানিব লাগে। গা ধুওৱাৰ সময়ত গাত লাগি থকা পাউডাৰ আদি যাতে ভালদৰে চাফা হৈ যায় তাৰ প্ৰতি সতৰ্ক হ'ব। শিশুৰ চকুত কোনো কাৰণতে কাজল সানিব নালাগে। শীতকালত শিশুৰ দেহত বেবী লোচন, বেবী ক্ৰীম আদি সানিব পাৰে। আঠাযুক্ত টিপ শিশুৰ কপালত কেতিয়াও লগাব নালাগে। ৫-৬ বছৰৰ শিশু কন্যাকো নেল পলিচ, লিপষ্টিক আদি প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰিবলৈ দিব নালাগে। শিশুৰ হাত ভৰিৰ নখ নিয়মীয়াকৈ কাটি সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। এতিয়া জানো আহক শিশুটিক কেনেধৰণৰ পানী খুৱাব লাগে। আপোনালোকে নিশ্চয় জানে শিশুটি ডাঙৰ হৈ অহাৰ লগে লগে মাতৃ দুগ্ধৰ উপৰিও মাজে সময়ে পানী খাবলৈ আৰম্ভ কৰিব। শিশুটিক খুৱাবৰ কাৰণে ব্যৱহাৰ কৰা পানী অতি কমেও 20 মিনিট সময় ভালদৰে উতলাব লাগে। অৰ্থাৎ পানী উতলিবলৈ আৰম্ভ কৰাৰে পৰা 20 মিনিট সময় উতলিবলৈ দিব। সেই পানীৰ পাত্ৰৰ পৰা উলিয়াই ভালদৰে ঢাকোন দিয়া পাত্ৰত থৈ ঠাণ্ডা হ'বলৈ দিব আৰু পিছত শিশুটিৰ বাবে আছুতীয়াকৈ ৰখা বাটি, গিলাচ বা কাপত পি খাবলৈ দিব। নহ'লে চামুচেৰে মাকে খুৱাইও দিব পাৰে। শিশুটিৰ বাবে বেলেগে ৰখা বাচন, বাটি, গিলাচ, কাপ, চামুচ, বটল আদি অতি কমেও 20 মিনিট পানীত ডুবাই উতলাই ল'ব। কোনো পৰিস্থিতিতে অন্য লোকে ব্যৱহাৰ কৰা উতলাই নোলোৱা বাচন, চামুচ আদি শিশুটিক খুৱাবৰ বাবে ব্যৱহাৰ নকৰিব। এতিয়া জানো আহক শিশুটিৰ খোৱা বোৱাটো কেনেধৰণে যত্ন ল'ব লাগে। শিশুটি 4 মাহৰ বয়সৰ পৰা উইনিং আৰম্ভ হয়। অৰ্থাৎ মাতৃ দুগ্ধৰ সমানে সমানে শিশুটিক আধা কঠিন দ্ৰব্য খুৱাব লাগিব। পকা কল, দাইলৰ পানী, আলু, সিজোৱা আলু, চুজিৰ পায়স, পিঠাগুড়িৰ লুথুৰি, চুজিৰ পায়স আদি এই বয়সত খুৱাব পাৰে। দাইলৰ খিচিৰি আদিও লাহে লাহে দিব পাৰে। 9 মাহমান বয়সৰ পৰা কোমল আহাৰৰ সলনি খুব সৰু সৰু টুকুৰা কৰি টান আহাৰো দিব পাৰিব। অলপ ডাঙৰ হ'লে খাদ্যৰ তালিকাত যিমান সম্ভৱ বৈচিত্ৰ্য আনি খাবলৈ দিব। বেছিভাগ শিশুৱেই ডাঙৰ হৈ অহাৰ লগে লগে খাবলৈ ইচ্ছা নকৰে। বৈচিত্ৰ্যপূৰ্ণ খাদ্য পালে শিশুৰ ৰুচি বাঢ়ে আৰু খাবলৈ মন কৰে। ডাঙৰ হৈ অহাৰ লগে লগে শিশুটিক ডাঙৰৰ লগতে একেলগে ডাইনিং টেবুল বা মজিয়াত বহি খাবলৈ দিব লাগে। ডাঙৰৰ লগত খাবলৈ পালে শিশুৱে আনন্দ পায় আৰু নিজকে ডাঙৰ বুলি ভাবি পুলকিত হয়। শিশুৰ খাদ্যৰ তালিকাত কি কি আছে জানো আহক। শিশুৰ খাদ্য তালিকা সদায় সুষম হোৱা উচিত। সেই খাদ্যত উচিত মাত্ৰাত কাৰ্বহাইড্ৰেট, প্ৰটিন, ফেট, ভিটামিন আদি যাতে থাকে তালৈ লক্ষ্য কৰিব লাগে। ভাত, দাইল, মাছ, শাক-পাচলি আদি শিশুটিৰ বাবে সুষম আহাৰ হয়। শিশুৱে যাতে পৰ্যাপ্ত পৰিমাণৰ পানী খায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। বিশেষকৈ গৰমৰ দিনত শিশুটিক বেছিকৈ পানী খুৱাবলৈ যত্ন কৰিব লাগে। শিশুটি যদি কম ওজনৰ হয় তেতিয়া কি ধৰণৰ ব্যৱস্থা ল'ব লাগে তাক জানো আহক। জন্মৰ সময়ত যদি শিশুটিৰ ওজন 2.5 কেজিতকৈও কম হয় তেনেহ'লে শিশুটিক কম ওজনৰ শিশু বুলি ধৰা হয়। তেনেদৰে 37 সপ্তাহতকৈ আগত জন্ম হ'লে তেনে শিশুক প্ৰেমিচিউৰ বেবী বুলি কোৱা হয়। এই দুয়োবিধ শিশুকে অন্য স্বাভাৱিক শিশুতকৈ বেছি যত্নৰ দৰকাৰ হয়। শিশুটি যদি ওজন 2.5 কেজিতকৈও কম হোৱাৰ ইয়াৰ প্ৰধানকৈ 5টা কাৰণ আছে। এই কাৰণকেইটা হৈছে 1 নম্বৰতে গৰ্ভাৱস্থাত মাতৃগৰাকী যদি অপুষ্টিত ভোগে বা ভালদৰে খোৱা বোৱা নকৰে তেতিয়া শিশুটিৰ ওজন 2.5 কেজিতকৈ কম হয়। 2 নম্বৰতে আছে গৰ্ভাৱস্থাত মাকৰ
এনিমিয়া হ'লে শিশুটিৰ 2.5 কেজিতকৈ ওজন কম হয়। 3 নম্বৰত আছে গৰ্ভাৱস্থাত মাতৃগৰাকীৰ উচ্চ ৰক্তচাপ থাকিলে বা সেই অৱস্থাত অন্য কিবা অসুখ থাকিলে শিশুটিৰ ওজন কমিব পাৰে। মাতৃগৰাকীৰ বয়স 20 বছৰতকৈ কম অথবা 34 বছৰতকৈ যদি বেছি হয় তেতিয়াও শিশুটি কম ওজনৰ হ'ব পাৰে। গৰ্ভাৱস্থাত যদি মাতৃগৰাকী কোনো ধৰণৰ নিচাযুক্ত দ্ৰব্য সেৱন কৰে তেনেহ'লেও শিশুটিৰ ওজন 2.5 কেজিতকৈ কম হ'ব পাৰে। জন্মৰ সময়ত শিশুৰ ওজন কমি থাকিলে সেই শিশুটিৰ কেইবাটাও সমস্যাই দেখা দিব পাৰে। তাৰ ভিতৰত অন্যতম এটা সমস্যা হৈছে হাইপোথৰ্মিয়া বা দেহৰ তাপমাত্ৰা কমি যোৱাৰ উপসৰ্গ। এনেধৰণৰ কম ওজনৰ শিশুটিক জন্মৰ পিছতে গা ধুওৱা উচিত নহয়। পৰিষ্কাৰ কোমল কাপোৰেৰে গা মচি গৰম কাপোৰেৰে এনে শিশুটিক মেৰিয়াই ৰাখিব লাগে। বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিল। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনাৰ মোবাইলত পোনপ্ৰথমে দেখিবলৈ পায়। তো বন্ধুসকল, আজিলৈ আহিছোঁ। ধন্যবাদ।